How to casting plinth beam. Plinth beam কেনেকৈ ঢালাই কৰা হয়। ভাস্কৰ কনষ্ট্ৰাকশ্যন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চেনেলটো নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। বিমৰ সকলোখিনি কাম এনেদৰে কৰি ল'লোঁ। চাওক, এতিয়া আমি চেক কৰিম কাভাৰিংটো সকলোতে ঠিকেই আছে নাই। কাভাৰিংটো চেক কৰাটো বহুত জৰুৰী, কাৰণ কাভাৰিং যদি ঠিকেই নাথাকে তেতিয়াহ'লে আপোনালোকৰ কাষত কিবা কাৰণত ৰড ওলাই থাকিব পাৰে। সেইকাৰণে কাভাৰিংটো নিশ্চয় চেক কৰিব। কাভাৰিংটো আমি চেক কৰিছোঁ, চেক কৰি এতিয়া ঢালাই কৰিম। চাওক, সেইখিনিৰ পৰা আমাৰ ঢালাই হৈ গৈছে। হয়তো এইখিনি পাইছোঁ ঢালাই কৰি আৰু পাইছোঁ বৰ্তমান। মই কৰণীৰে সৈতে এনেকৈ ভাইব্ৰেশ্যন দিয়াৰ দৰে যে দিছোঁ, সেইটো দিলে কোনো কাৰণত হানিকম ওলাব নোৱাৰে। ওপৰত সেই ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিছে। মোৰ ফিনিচিংটো চাওক, ফিনিচিং কেনেকুৱা আছে নিশ্চয় কমেণ্ট কৰিব। তাত কোনোফালে হানিকম দেখা পোৱা নাই। চাওক ফিনিচিং কেনেকুৱা হৈছে। যদি মই দিয়াৰ দৰে এনেদৰে আপোনালোকে দিয়ে আৰু কাভাৰিংটো যদি ভালদৰে চেক কৰে তেতিয়াহ'লে আপোনালোকৰ হানিকম ওলাব নোৱাৰে। ৰড কোনো কাৰণে বাহিৰ হৈ থাকিব নোৱাৰে। সেইকাৰণে আপোনালোকে নিশ্চয় কাভাৰিংটো চেক কৰিব। আৰু মই যে হাতত ষ্ট্ৰিকডাল লৈছোঁ, সেই ষ্ট্ৰিকডালে সৈতে এনেকৈ লেভেলটো জুখিছোঁ। বিমটো আপ হৈছে নে ডাউন হৈছে সেইটো চেক কৰিব। যদি আপ ডাউন হৈ থাকে আপোনালোকে ৱাল কাটোতে অসুবিধা পাব পাৰে। সেইকাৰণে নিশ্চয় চেক কৰিব লেভেলটো চেক কৰি ল'লে আপোনালোকে কোনো অসুবিধাৰ সন্মুখীন নহয়। মছলা ঢালি থাকোঁতে যাতে কোনো ছাইডত এফালে গিটি হৈ নাযায়, সেইকাৰণে আপোনালোকে ৰড বা কিবা লৈ আপোনালোকে খুচি দিব। খুচি দিলে গিটিয়ে যদি কোনো কাৰণত যাতে জাম হ'ব নোৱাৰে। জাম হৈ গ'লে হানিকম নিশ্চয় ওলাব। সেইকাৰণে আপোনালোকে তেনেধৰণে জাম কৰি দিব। মছলা ঢলাৰ লগে লগেই তাত কৰণী বা ষ্ট্ৰিক লৈ পেলাই আপোনালোকে লগে লগে চাফা কৰি দিব। প্ৰথম পাৰ্টটো আমাৰ ঢালাই কৰি হৈছে। চাওক কেনেকুৱা হৈছে নিশ্চয় জনাব। এনেদৰে ঢালাই কৰি দিলে চাওক। নেক্সট পাৰ্টটোত এই মছলা ঢালিছেহি। মছলা ঢলাৰ লগে লগে মই কৰণীখনৰ সৈতে এনেদৰে ভাইব্ৰেশ্যন দি দিছোঁ। ভাইব্ৰেশ্যন দি দিলে তাত ক'ৰবাত যদি এটা চাইডত গিটি হৈছে, সেই গিটিখিনি মছলাৰ ধুনীয়াকৈ মিলি খাই যাব। আৰু গিটিটো মাজত যেতিয়া সোমাই যাব তেতিয়া কোনো কাৰণত ছাইডত হানিকম ওলাব নোৱাৰে। পৰাপক্ষত এনেদৰে ক'ৰবাত ছাইডটো ডাঙৰ এটা দি দিব। এইটো পাৰ্টটো আমাৰ ঢালি হৈ গ'ল প্ৰায়। চাওক কেনেকুৱা হৈছে নিশ্চয় জনাব। গোটেইখিনি মই দেখাই দিছোঁ আপোনালোকক। চাওক লেভেল কৰি পেলাই মই ঢালি দিলোঁ। চাওঁতে নিশ্চয় ধৰিব পাৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব।